everyone, নমস্কাৰ খুলুমবাই মই পুনৰবাৰ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মই আৰু এটি নতুন ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ কি আছিলে গোল্ডেন পগৰা। ফাৰ্ষ্ট টাইম যাম, গম নাপাওঁ কেনেকুৱা। আমি এতিয়া বৰ্তমান তিনিচুকীয়া পালোঁ। মানে আহোঁতে লৰালৰিকৈ ভিডিঅ'টো আৰম্ভণি কৰা নহ'ল, এতিয়াৰ পৰা আৰম্ভণি কৰিছোঁ। তো এতিয়া আমি গৈ আছোঁ। মোৰ লগত আছে ৰঙিয়াৰ পৰা অহা আলহী মলিনা আৰু এইজনী পুৰবী, আৰু আগৰ পিনে আছে মামাজনে গাড়ী চলাই আছে। পাছত দেখাই দিম আপোনালোকক। এতিয়া আমি গৈ আছোঁ, ব'লক আপোনালোককো আজি আমি গোল্ডেন পগৰাত লৈ যাম। কেনেকুৱা হয় কি হয় বাহিৰতে খাবি নেকি? বাহিৰতে খাবি? অঁ ঠিক আছে। অঁ ইয়াত আহা, ইয়াক লৈ আহা। এয়া আমি মাকুম ৰোডৰ ওচৰতে থকা ধাবা 37ত খাবলৈ সোমাইছোঁ। কাৰণ আমি গোল্ডেন পকৰা গৈ পাওঁতে অকণমান আৰু দেৰি লাগিব, সেইটো কাৰণে আগতে পেট পূজা কৰি লওঁ। ঘৰৰ পৰা এনে ফ্ৰাইড ৰাইচ অলপ খাই আহিছিলোঁ। চবৰে ভোক লাগিছে। আৰু আজি মানে মোৰ ভাগ্যই অলপমান লগত দিছে। আজি বতৰটো অলপ ঠাণ্ডা কৰি দিছে। মই বমি কৰা নাই, তথাপিও অলপ মাথাটো চক্কৰ আহি আছে। সেইটো কাৰণে মই গাড়ীত বহুতে একদম ভিডিঅ' কৰা নাই। মানে কথা পাতি থাকিলে মোৰ বমি ভাৱটো আহি থাকে, সেইটো কাৰণে মই পূৰা শুই আহিছোঁ। সেইটো কাৰণে গাড়ীত বহুতে ভিডিঅ' কৰা নাই। কিন্তু আজি বহুতখিনিয়ে মই আহিব পাৰিলোঁ। গাড়ীত উঠিব নোৱাৰা মানুহজনী আজি ইমান দূৰ আহিলোঁ, কিন্তু মই বমি কৰা নাই। মানে বহুত আমি অৰ্ডাৰ দিছোঁ, এতিয়া খানা আহিব। আমি বাহিৰতে বহিছোঁ, ভিতৰলৈকে যোৱা নাই, কাৰণ বাহিৰতে নেচাৰেল হাৱা ধুনীয়া আহি আছে। প্লাছ ফেনৰ হাৱা। আমাৰ বেটিয়ে ব্লু কালাৰৰ লালিপপ খাইছে ন? কি হয় এইটো? ব্লু কালাৰ লালিপপ। নিজক ফটো দেখা পাই। কি কালাৰৰ? কি কালাৰৰ? ব্লু। আৰু কি কালাৰ লালিপপ? এয়া আমাৰ বেটিও অকলে খাইছে। আমাৰ খানা আহি গ'ল, অলপ খোৱাই হৈ গ'ল, মই ভিডিঅ' কৰিবই পাহৰি গৈছোঁ। এইপিনে মলিনা খাই আছে, এইপিনে মলিনা। মই চাওমিন খাইছোঁ। আমি খাই বৈ আহিলোঁ, আৰু ইয়াত চাওঁ ইমান বৰষুণ দি আছে। এতিয়া কি কৰোঁ ভাবিয়ে পোৱা নাই। তাত যদি বৰষুণ দি আছে কেনেকৈ চাম, এতিয়ালৈকে একো ভাবিয়ে পোৱা নাই। আমি ক'ত যাই আছোঁ? চবৰে ভোকত কিবা হৈ গৈছিলে অৱস্থা, এতিয়া খালে যে ভাল লাগি গ'ল। আৰু ইয়াত মলিনা আৰু মই গাড়ীত পূৰা
শুয়ে গ'লোঁ মই বমি কৰোঁ কাৰণে শুলে অকণমান ভাল লাগে আৰু মলিনাও ৰাতিপুৱা উঠা টোপনি খতি আছোঁ তাইও শুয়ে গ'ল এয়া ফাইনেলি আমি নামচাই আহি পালোঁ এতিয়া ইয়াত এখন গেট আছে গেটখনত মানে পাছ ল'ব লাগে এজন মানুহৰ কৰিলেও হয় বুলি কৈছে চ' গৈছে ভাইটি এতিয়া আহি পালে গম পাম মানে ইয়াত পাছ ল'ব লাগিব পাছ ল'বৰ কাৰণে আধাৰ কাৰ্ড হ'লেও হ'ব কৈছে আৰু চ' আহিলে মই আপোনালোকক ভালকৈ জনাম যদি কোনোবা আহে তো বনাই আছে তো জানি থোৱা ভাল যে ইয়াত গেটত পাছ ল'ব লাগিব তাৰপিছতহে ভিতৰত সোমাবলৈ দিব একদম নোপাওঁতে অৱস্থা বেয়া আমি কেই ঘণ্টা আহিলোঁ বাৰু আমি 11:30 আহিছিলোঁ ন এতিয়াও গৈয়ে আছোঁ গৈয়ে পোৱা নাই গাড়ীত উঠিব নোৱাৰা মানুহ প্ৰথমবাৰ ইমান দূৰ আহিলোঁ বাপৰে মোৰ লগত আহিলে পাৰিবি হয় তোৰ লগত কিবা যাদু আছে মোৰ লগত যাদু আছে নহয় মানে তাই গুৱাহাটী মই কৈছো আমি আৰু এয়া আমি অৰুণাচলৰ ভিতৰত অলপ সোমাই আহিয়ে অৰুণাচল ইউনিভাৰ্চিটিটো পালোঁ চ' আপোনালোককো অলপ দেখুৱাই দিওঁ বুলি ভাবিলোঁ যোনে যোনে দেখা নাই মোৰ ভিডিঅ'তে চাই লওক এয়া আমি ফাইনেলি গোল্ডেন পগোডাৰ মেইন গেটটো পালোঁ এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ মেইন গেটৰ পৰা অকণমান আৰু সোমাই যাব লাগে এয়া সিদিনা আহিছিলে মানুহ বহুত চ' গাড়ী পাৰ্কিঙত লাগি আছে দেখি আছে আপোনালোকে কিমান গাড়ী পাৰ্কিঙত আছে এয়া ফাইনেলি পাই গ'লোঁ গোল্ডেন পগোডা এইপিনে আমি সোমাই যাম আৰু এইপিনে আমি সোমাই আহিছিলোঁ গাড়ীখন যে গৈ আছে সেইপিনৰ পৰা আমি সোমাই আহিলোঁ আৰু এতিয়া আমি ভিতৰলৈকে সোমাই যাওঁ কিবা কৰিব লাগে মই ভালকৈ নাজানো আৰু এইটো আছে ইমান ধুনীয়া এটা পৰিৱেশ এইটো কি হয় ইমান ধুনীয়া নেচাৰেল এইকেইটা ফটো মাৰাত লাগি গৈছে চা ইয়া লাষ্ট কৰিছে সঁচাকৈ পৰিৱেশটো ইমানেই বেছি ভাল লাগিছে আহি কিনে ইমানেই বেছি ভাল লাগিছে মানে গৰমত এতিয়া ইমান বেছি গৰম পৰিছে আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইমান ধুনীয়া এটা পৰিৱেশ ইমান এটা ঠাণ্ডাৰ পৰিৱেশ মানে বহুত বেছি ভাল লাগিছে আহি কিনে এতিয়া বৰ্তমান সোমাইছোঁ বাছ এতিয়া ফাৰ্ষ্ট ফটো মাৰি লওঁ কেইখনমান নহ'লে অকণমান আন্ধাৰ হৈ গ'লে ফটো মাৰিব নোৱাৰিম অলৰেডি ইয়াতে ফটো ক্লিক কৰিয়ে আছোঁ এয়া মোকো ক্লিক কৰা আৰু এইপিনে আমাৰ বেটি ফটো মাৰিবা ৰ'বা দে তোমাৰ ক্লিক ফটো মাৰ মোক
बहुत गुप्फुर হৈছে মেন গোল্ডেন পগোডা। আমি পুৰা ফটো মাৰি ললো। এতিয়া চাম ইয়াতে আছে পুখুৰী। এয়া ইয়াত ইমান ধুনীয়া পুখুৰী আছে। এতিয়া তাত যাম আমি। দুনুমা সঁচাকৈ ইমানেই ভাল লাগিছে আহি কেনে। পানীটো এবাৰ চাওঁ ৰ। গৰম হৈ আছে পানীটো। ইমান ৰ'দ দিছিলে গৰম হৈ আছে। ফটো এয়া এনেদৰে পুখুৰী এটাও আছে, বনাই থৈ দিছে ধুনীয়াকে। মাজত বুদ্ধ আছে। পানীটো মানে বহুত গৰম আছিলে নাই দিনত। পানীটো গৰম হৈ আছে, কিন্তু ঠাণ্ডা বুলি চুই দিছিলো মই, কিন্তু গৰম হৈ আছে পানীটো। গ্ৰীণ গ্ৰীণ কালাৰ হৈ আছে। ইয়াতে ষ্টেপো আছে পানী। পইচা আছে, খুচুৰা পইচা আছে। ইয়াতে পইচা দি কিনে চবে সেৱা কৰে দেখিছে। ইয়াত শুদ্ধ দেৱতা দে পইচা দে। নতুনকে বনাই আছে, এতিয়া বনাই আছে, বৰ্তমান হোৱাই নাই, হোৱাগে নাই। মানে কৈছো নহয় ইমান ধুনীয়া এটা পৰিৱেশ। মানে স্পেচিয়েলি মানে গধূলি আহিলে মানে বেছি ভাল লাগে। আমাৰ টাইমটো পুৰা মিলি গৈছে, ভাল টাইমতে আহিছোঁ আমি, এইটো কাৰণে পুৰা ধুনীয়াকৈ মিলি গৈছে। আমাৰ বেটিও বহুত বেছি ফূৰ্তি হৈছে। অথনি গৰমত অকণমান আমনি কৰিছিলে। কথা পাতিছে, কথা পাতিছে। যাব নালাগে, যাব নালাগে। পানী হাইন্দ জানি পাই হাইন্দ হাই না বুন্দা হাইন্দ দুনুমা আহি ভাল লাগিছে, লাগিছে। লাগিছে, ভাল লাগিছে, ফূৰ্তি লাগিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে। এয়া চাওকচোন কি ধুনীয়া, যেন বনাইহে থৈ দিছে তেনেকুৱা এটা লাগিছে। কি গছ বুলি কয় নামটো জানে? হা নামটো জানে? সেইপিনে কিবা প্ৰেক্টিচ চলি আছে। আমি সেইপিনেলৈকে যোৱাই নাই, এইখিনিতে ঘূৰি আছো। মানে সেইপিনে এটা গেট আছে, সেইপিনে বোধহয় আহিব পাৰে নেকি। গৈ চাওঁ কি আছে এইপিনে। আহা আহা, মই কৈছো ফুপু, কৈছো মই ফুপু ফুপু ফুপু। পৰি যাবা, পৰি যাবা। ঠাণ্ডা ঠাণ্ডা। পৰি যাবা, পৰি যাবা, পৰি যাবা, পৰি যাবা। দুম 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 দুম। ইয়াতেও বনাইছে, যাত্ৰা কৰি আছে আৰু বনাই আছে বৰ্তমান।
পাছলৈ আহিলে আৰু বেলেগ দেখি পাব পৰি গ'ল মোৰ ছোৱালীজনী চা য'ত যায় তাতে পৰি যায় বিষাইছে নাই বিষোৱা দে দেই লাহে লাহেকে যাব লাগে তুমি ইমান জোৰ জোৰকে যোৱা স্পীডত যোৱা তালা মৰা মোবাইলটো আমাৰ ভিতৰত সোমাই দে বন্ধ আছে ইপিনেও ইমান ধুনীয়া ৰাস্তা আছে কিন্তু গেটটো তলা মৰা যাব নোৱাৰি আমি যাওঁ ইপিনে যিহেতুকে যাব নোৱাৰি গেটটো বন্ধ কৰি থৈ দিছে গতিকে আমি ইপিনে আকৌ ঘূৰি যাওঁ আমাৰ যাব হ'ল চালোঁ অলমষ্ট আৰু লাইটবিলাকো অন কৰি দিলে ইয়াত চাওঁ লাইটবিলাক 5:20 হৈ গ'ল এতিয়া যাবই লাগিব 6টা বজাত বন্ধ হয় আৰু আমাৰো বহুত দূৰ হয় আহোঁতে মানে 4 ঘণ্টা লাগি গ'ল এতিয়া যাওঁতেও সেইখিনি সময় লাগিব একদম ৰাতি হ'বগৈ তো যাওঁ বেটিক লৈ কিনে আৰু ইমান দেৰিও কৰিব নোৱাৰোঁ যাওঁ নেকি হা মনা যাওঁ নেকি আহোঁতে বহুত ভাগৰ লাগিছিলে বাট ইয়াত আহি কিনে গোটেই ভাগৰ শেষ হৈ গৈছে মানে চবৰে ফটো লোৱা শেষে হোৱা নাই ভিডিঅ' বনোৱা শেষে হোৱা নাই ইয়াতে থিয় হৈ কিনে ফটো মাৰ আমাৰ ভণ্টি ফটো মাৰি আছে দেই বেটি ফটো মাৰি আছে তো এতিয়া আৰু যাওঁ যদি পাৰোঁ ঘৰ গৈ লগ পাম আৰু যদি নোৱাৰোঁ মই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম নহ'লে কালি ৰাতিপুৱালৈ এণ্ড কৰিম তো এতিয়া ঘৰলৈ যাওঁ দেখালোঁ আপোনালোকক গোটেইখিনি ঘূৰিলোঁ আৰু কিমান দেখাম চব একে মানে সেনেকৈ হয় কিন্তু বহুত ভাল লাগে আৰু কেম্পাছটো বহুত ডাঙৰ মানে বহুত ভাল এতিয়া আহিছে কোনোবা ওচৰৰ মানুহবিলাকে মামি আৰু এইপিনে আমাৰ বেটিয়ে গল্ডেন পগোৰাৰ ভিতৰত ইমান কিউট ভাইটি এটা লগ পালে চুমু এটা দি আহিল সঁচাকৈ ইমান কিউট বেবী দেখিলেই ল'ব মন গুচি গৈছিলে আমি এয়া তিনিচুকীয়াত ট্ৰেণ্ডত সোমাইছোঁ আলহী ছোৱালীজনীয়ে কাপোৰ চাব ময়ো বেটিৰ কাৰণে কিবা কিবি কাপোৰ চাইছোঁ এইটো তোমাক কি লাগে এইটো ভাল লাগিছে ন ভাল লাগিছে এইটো ধুনু হা আমি আকৌ এবাৰ হোটেলত খাবলৈ সোমালোঁ তিনিচুকীয়াত মানে ঘৰ পাওঁতে লেট হ'ব চ' গৈ কিনে আকৌ খাবলৈ মন নবহিব এইটো কাৰণে আকৌ খায়ে যাওঁ বুলি সোমালোঁ ঘৰতে গৈ চিধা সোমালোঁ কাৰণ ঘৰ পাওঁতে ব্লু কালাৰ এই চবতে মানে বেলুন পালে পাগল হৈ যায় ৰাইচ লৈছে চালাড মাংস বিৰিয়ানী বাট আজি মই নাখাওঁ মোৰ নিৰামিষ মই এনেই কিবা এটা খাই দিম ঠিক আছে তেন্তে আমি খাই লৈছোঁ আৰু লগতে মই ভিডিঅ'টো ইমানতে সামৰিম যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰি দিব আগৰ নিচিনাকৈ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' দিয়াটো দেৰি কিয় হয় আৰু মই ভিডিঅ' কিয় দিব পৰা নাই মানে আমাৰ তাত নেটৱৰ্কৰ ইমান প্ৰব্লেম ভিডিঅ'টো বনাই এডিট কৰি থৈও মই আপলোড দিব নোৱাৰা হৈছোঁ কিন্তু মই যিকোনো প্ৰকাৰে চেষ্টা কৰি ভিডিঅ'টো আপলোড দিম আজিৰ ভিডিঅ'টো মই দিমেই আপলোড আৰু ইয়াৰ পিছতো মই ভিডিঅ'টো অলপ দেৰিকৈ হ'লেও দি থাকিম চ' অলপ পাম আৰু এটি নতুন ভিডিঅ'লৈ আজিলৈ ইমানতে সামৰিছোঁ বাই বাই